এখন ফ্লাইট হয় যাৰ ভিতৰত বহুত ধুনীয়াকৈ ৰেষ্টুৰেণ্ট আছে যাওঁচোন বলক ভিতৰলৈ তাতনো কি আছে চাওঁ চাওঁগেচোন বাৰু ভিতৰত কেনেকুৱানো কি বাহিৰৰ পৰা ভালেই লাগিছে ভিতৰতো চাওঁগেচোন বাৰু তেনেহ'লে ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ বনাই থৈছে আৰু এইচোন ল'ৰা ছোৱালীয়ে খেলি আছে মানে ল'ৰা ছোৱালী একো মানে আমনি নালাগে ধুনীয়াকৈ খেলিব পাৰে ইমান ধুনীয়া লাগিছে চোৱা সেইখন কি বস্তু হয় এটা কি ধুনীয়া প্ৰজেক্ট বনাইছে চব ফ্লাইট কাম ৰেষ্টুৰেণ্ট য'ত ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খেলিব মেলিবও পাৰে আৰু ধুনীয়াকৈ পাৰ্টি এনিভাৰ্চাৰী চব ইয়াতে মনাবও পাৰে লাগিছে ন একদম পুৰা একদম ডেকোৰেশ্যন কৰি ভিতৰটো পুৰা একদম মডিফাই কৰি দিছে আমি ককপিটত যাওঁ ফ্লাইটখন উৰাই চাওঁগেচোন আহক এয়া টুইন্সক টুইন্সৰ দুজনী একে একে দেখিবলৈ তুমি ধৰা মানে নাই যেটা লাষ্ট গৈছে ट्विंस है कोई नहीं हाय हेलो नाम क्या है बेटा नाम क्या है नाम बताओ अपनी दुजनी एक लिखी बोले सो अवनी और दीदी का गुंजन गुंजन वाव एक टाइम में एक ही ठीक रहता है এটুকি মঞ্চুৰিয়ান দিছিলোঁ গ্ৰেভি মঞ্চুৰিয়ান তাৰপিছতে এইটো পনীৰ মাখনি বাটাৰ ৰুটি তাৰপিছতে গ্ৰেভি মঞ্চুৰিয়ান আৰু পনীৰ মাখনি জ্বলা হৈছে নি মানা হয় নহয় জ্বলা ঠিকে আছে অঁ অঁ খানাটো ভালেই দিছে বোলে জ্বলা নহয় এপিনে চাৰিওপিনে ইমান ধুনীয়া জেগাত আছে চব চাৰিওপিনে খেতি হয় দেখিছে নাই পুৰা একদম মানে সেউজীয়া
এপাৰ্টমেণ্ট এইবোৰ চব বনাই আছে সি দেখিছেনে চাইডত কিন্তু এইখিনিৰ মাজত গোটেইখিনি খেতিয়ে হয় ইমান ধুনীয়া জেগাত এখন প্লেটখন ৰাখিছে ৰেষ্টুৰেণ্ট কৰি स्लाइडिंग जैसे एनिवर्सरी या कुछ बर्थडे पार्टी करना है गूगल में आपका वो मिल जाता है ना पार्टी सॉरी गूगल में नंबर मिल जाएगा बाकी मैं आपको अभी कार्ड दे दूँगा हाँ हाँ अब कार्ड नेक्स्ट टाइम के लिए आपके लिए डिस्काउंट रहेगा ओके ओके थैंक यू थैंक यू এইখিনিত ইয়াত বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী এইবোৰ হেনো হেৰি দিয়ে মানে ইয়াত কৰাই কিমান বুলি কৈছিলে কিমান 6,000 6,000 এটা পাৰ্টি কৰাওঁতে মানে 6,000 ল'ব বুলি কৈছে কিমান ধুনীয়া লাগিছে চব আৰু এতিয়া ৰ'দটো নাইকিয়া হৈ গ'ল ফ্লাইটখনৰ যিটো মানে ঘৰত যেনেকৈ বালকনি থাকে ন তেনেকৈ বেলকনি নিচিনাকৈ দিছে বহিবৰ কাৰণে ইয়াত পাৰ্টি কৰে হেনো এনিভাৰ্চাৰী পাৰ্টি তাৰপিছতে বাৰ্থডে পাৰ্টি আৰু গোটেই পাৰ্টিটো এৰেঞ্জমেণ্ট কৰি দিওঁতে 6,000 ল'ব বুলি কৈছে 6,000 মানে তাৰপিছতে কৈছিলে সি তাকে সেয়া শুনিলে নহয় ইয়াত দিছে নাই কি ধুনীয়া লাগিছে হয় নাই এইপিনে হাইৱে কাষতে হয় একদম ধুনীয়া কিন্তু চাৰিওফালেহে দেখুৱালোঁ নহয় পূৰা সেউজীয়া দেখিছে না বতাহ মাৰি আছে কি ধুনীয়া লাগিছে এতিয়া মানুহ বহুত ভৰ্তি হৈ গৈছে প্লেনৰ ভিতৰত আমাৰ ইহঁতি খেলিবলৈ যাই পেলাই যোৱা যোৱা হা মই খুলি দিম খেলি থাকা তোমালোকে আমাৰ ইহঁত দুজনী মজা দেখিছে নাই বলো পাৰকেইটা তাত ঘৰ তাহাঁতৰ Ma'am is owner of this flight. Hello ma'am, how are you? ভাল লাগিলে I'm good. How are you? Fine ma'am, fine. So, how was your experience here? very Enjoyed the place. Do you want to ask me something? आप मतलब She want to ask you something in Assamese language because she has a channel, YouTube channel. So that's why she wants to upload on the YouTube. Yes, yes, yes. এও ওনাৰ হয় এই মানে এইখন ৰেষ্টুৰেণ্টখনৰ বহুত ভাল লাগিলে লগ পাই আপোনাৰ मतलब आपका घर कहाँ Is entire India. So this is our third concept. हमारा एक रोहिणी में भी है, but we have in Gurgaon also. Okay, So this is our first baby. We started in 2017. 2017 খন ষ্টাৰ্ট কৰিছিলে और कहाँ पे है आप लोगों का हमारा है दिल्ली में रोहिणी में and one is in गुड़गांव. গুৰগাঁৱত আছে আৰু দিল্লীত আছে ৰোহিণীত
Okay, it's actually very nice concept, ma'am. It actually our kids are very really enjoyed in here, ma'am. Yes, ma'am. Yes, ma'am. Okay, okay. Thank you so much, ma'am. Thank you. Bye, everything. Bye, bye, flight. Catch a glimpse of what was you and me. It's gone again. Sinking in back on the shore. One foot in front of the It's raining. close my eyes and feel you hold my hand just like you used to back then. These hopes stand high like stars for they go. আহোঁতে সেয়া ৰ'দ আছিলে But এতিয়া in বৰষুণ মানে that চিপচি পাইছে second, you're still mine. Diving into all this endless space. Falling stars, still I